নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ। তো বন্ধুসকল, ভিডিঅ'টি বহুতেই ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰঙা নীলা পখিলা হ'বনে নাই তুমি মোৰ মনৰ কলিজা? ৰঙা নীলা পখিলা যদি তুমি দিওঁ বুলি কোৱা, হৈ যাম তোমাৰ মনৰ কলিজা। বাকী পাছত অলপ অলপ থাকিলে হ'ব আৰু। মানে মই মৰমৰ কথা কৈছো দেই, এইকেইটা চাবি। নদী কাষলৈ নাযাবা, নদী পানী নাখাবা, আৰু মোতকৈ ভাল ছোৱালী দেখিলে মোক পাহৰি নাযাবা। ওপৰত গুটি তলত লাঠি, তোমাৰ কথা শুনি ন উঠে মোৰ হাত। ঐ ল'ৰা, ফুলক ভাল পাওঁ পাতক নহয়, তোক ভাল পাওঁ আনক নহয়। ঐ ছোৱালী, মদক ভাল পাওঁ আনক নহয়, চাকনা ভাল পাওঁ তোক নহয়। উঠে মোৰ গৰম, ভৰ দুপৰীয়া উঠে মোৰ গৰম, যদি ভালেই পোৱা নাছিলি কিয় সোণ দিছিলি অন্তৰৰ মৰম। জাৰৰ দিনত কম্বলৰ তলত উঠে মোৰ গৰম, জাৰৰ দিনত কম্বলৰ তলত উঠে মোৰ গৰম। 10টা মানৰ লগত চেনি খাই থকা ছোৱালীক কেনেকে দিওঁহে অন্তৰৰ মৰম।